উপনামটো হ'ল কলিতাবা ইয়াত কলিতা মানে বেছি থকাৰ কাৰণে কলিতাবা নাম এইখন আপোনাৰ জাতীয় বিদ্যালয় এইখন শৈলেন শৰ্মা আৰু এয়া মা কালী মন্দিৰ আছে মন্দিৰ থৈ থাকা অঁ অঁ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰোই পাতিছিলে ইণ্টাৰনেশ্যনেল মুন ডে উপলক্ষে তেওঁলোকে ফটোগ্ৰাফী কম্পিটিশ্যন এটা পাতিছিলে মুনশ্বটছ শীৰ্ষক আছিলে ফটোগ্ৰাফী কম্পিটিশ্যনৰ নাম আৰু তাত মই যোগদান কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হওঁ আৰু তাত মোৰ লগত আমাৰ ভাৰতৰ লগতে বিদেশৰো বহুত ফটোগ্ৰাফাৰে পাৰ্টিচিপেট কৰিছিলে আৰু তাৰপিছত মই প্ৰথম স্থান আৰু কেৰালাৰ দুজন ফটোগ্ৰাফাৰ একাদিক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় মোৰ ঘৰ মঙলদৈত হয় আৰু মই 2012 চনৰ পৰা ফটোগ্ৰাফী কৰি আছোঁ আৰু 2013 চনৰ পৰা মই এষ্ট্ৰ' লেণ্ডস্কেপ ফটোগ্ৰাফী কৰি আছোঁ আৰু তেতিয়াৰ পৰা মই কণ্টিনিউ মই এষ্ট্ৰ' লেণ্ডস্কেপ ফটোগ্ৰাফী ষ্টাৰ্ট কৰি আছোঁ এইটো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনে পাতিছিলে ইছৰোই মুন ডে উপলক্ষে ইণ্টাৰনেশ্যনেল মুন ডে উপলক্ষে 20 জুলাইত ফটোগ্ৰাফী কম্পিটিশ্যন এটা হৈছিলে তাত মই পাৰ্টিচিপেট কৰি ফাৰ্ষ্ট পজিশ্যন লাভ কৰোঁ ভাল লাগিছে বহুত যিখিনি কষ্ট কৰিছোঁ সেইমতে সাফল্য অৰ্জন কৰিছোঁ ভাল লাগিছে